Let's Learn Assam চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এইখন ভিডিঅ'ত ইণ্ডিয়ান কনষ্টিটিউশ্যন টিপছ আৰু ট্ৰিক্সৰ সহায়ত আলোচনা কৰিব গৈ আছোঁ। ইণ্ডিয়ান কনষ্টিটিউশ্যনটো পৃথিৱীৰ আটাইতকৈ দীঘল আৰু এইটো বনাবলৈ 2 বছৰ 11 মাহ আৰু 18 দিন লাগিছিলে। আজিৰ তাৰিখত ইয়াত 448 articles, 25 parts and 12 schedules আছে। ইণ্ডিয়ান কনষ্টিটিউশ্যনে গোটেই ভাৰতকে চলায়। আজিৰ ভিডিঅ'ত আমি কিছুমান টিপছ আৰু ট্ৰিক্সৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ, যাৰ দ্বাৰা ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু সহজভাৱে শিকিব পাৰিব। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বিষয়ে জানিবলৈ দুটা ইম্পৰ্টেণ্ট তাৰিখ জনাটো খুবেই গুৰুত্বপূৰ্ণ। প্ৰথমটো হ'ল 26 নৱেম্বৰ 1949, কাৰণ এই তাৰিখতে ইণ্ডিয়ান কনষ্টিটিউশ্যনখন প্ৰথমে গ্ৰহণ কৰা হৈছিলে। অন দিছ ডেট উই এডপ্টেড আৱাৰ কনষ্টিটিউশ্যন। দ্বিতীয় তাৰিখটো হ'ল 26 জানুৱাৰী 1950, কাৰণ এই তাৰিখতে আমাৰ ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। সেইবাবে এই তাৰিখটো আমি চেলিব্ৰেট কৰিবলৈ প্ৰত্যেক বছৰে ৰিপাব্লিক ডে হিচাপে উদযাপন কৰোঁ। যেতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যনখন প্ৰথমে তৈয়াৰ কৰিছিলে, তেতিয়া তাত 395 আৰ্টিকলছ, 22 পাৰ্টছ আছিলে আৰু 8 schedules আছিলে। বাট কাৰেণ্টলি ইণ্ডিয়ান কনষ্টিটিউশ্যনত 448 আৰ্টিকলছ, 25 পাৰ্টছ আৰু 12 schedules আছে। আৰম্ভ কৰিছোঁ শিডিউলছৰ পৰাই। এতিয়া শিডিউলনো কি আকৌ? এইটো বেচিকেলি এনেকুৱা টেবুল য'ত অতিৰিক্ত বিৱৰণ দিয়া থাকে, যিবোৰ আৰ্টিকলত প্ৰেজেণ্ট নাথাকে। প্ৰথমতে চাই লওক এই 12টা শিডিউল। তাৰপিছত আমি ট্ৰিক্সৰ বিষয়ে পঢ়িম। যেতিয়া আপুনি ট্ৰিক্সটো দেখিব, তেতিয়া আপোনাৰ চকুৰ পৰা আনন্দৰ চকু পানী ওলাই আহিব, টিয়াৰ্ছ অফ হেপিনেছ আহি যাব। তেতিয়াহ'লে চাই লওক ফাৰ্ষ্ট শিডিউলে কি কয়। ফাৰ্ষ্ট শিডিউলে কয় ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজৰ কথা। ছেকেণ্ড শিডিউলে কয় কোনে কিমান চেলাৰী পাব, অৰ্থাৎ ইমলুমেণ্টছৰ বিষয়ে। থাৰ্ড শিডিউলে কয় শপত গ্ৰহণৰ কথা, অৰ্থাৎ ওয়েটছ এণ্ড এফাৰ্মেশ্যনছৰ কথা। আপোনালোকে ৰেড কালাৰ কৰা ৱৰ্ডবোৰ মনত ৰাখিব, তাৰপৰাই আমি ট্ৰিক্সটো বনাম হ'ব। ফ'ৰ্থ শিডিউলে কয় যে ৰাজ্যসভাত কোনটো ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজৰ পৰা কিমানটা ষ্টেট এল'কেটেড হৈছে। ফিফ্থ শিডিউলে শিডিউল্ড এৰিয়াছ আৰু শিডিউল্ড ট্ৰাইবছৰ কথা কয়। ছিক্স শিডিউলে কয় নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কথা। যিহেতু আগতে আমি শিডিউল্ড এৰিয়াছ আৰু শিডিউল্ড ট্ৰাইবছৰ বিষয়ে আলোচনা কৰিছোঁ, গতিকে এই আসাম, মেঘালয়া, ত্ৰিপুৰা আৰু মিজোৰাম, এই নৰ্থ ইষ্টাৰ্ণ এৰিয়াকেইটাক আদাৰ্ছ এৰিয়া বুলি ক'ম। তাৰপিছত হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট 7th শিডিউল, যিটোৱে ফেডাৰেল ষ্ট্ৰাকচাৰৰ বিষয়ে কয়। ইয়াত আলোচনা কৰা হৈছে যে ইউনিয়ন আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত ডিষ্ট্ৰিবিউশ্যন পাৱাৰ কেনেদৰে হ'ব। আৰু এই শিডিউলতে 3টা লিষ্ট আছে, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। 8th শিডিউলত আছে 22 অফিচিয়েল লেংগুৱেজ। 9th শিডিউলত লেণ্ড ৰিফৰ্মছৰ কথা কৈছে। 10th শিডিউলে কয় ডিফেকশ্যন ল'ৰ কথা, ডিছকুৱালিফিকেশ্যন অন দ্য গ্ৰাউণ্ড অফ ডিফেকশ্যন। 11th শিডিউলে কয় পঞ্চায়তৰ কথা। আৰু লাষ্ট শিডিউল
অৰ্থাৎ 12 শিডিউলে কয় মানিচিপেলিটিছৰ কথা। এই 12টা শিডিউল পঢ়িবলৈ হয়তো টাইম লাগিছে, বাট ট্ৰিক্সৰ সহায়ত মনত ৰাখিবলৈ ইমান সময় নালাগিব। ট্ৰিক্সটো হ'ল টিয়াৰ্ছ অফ অল্ড PM, T for territories, E for emoluments, A for affirmation, R for Rajya Sabha, S for scheduled areas, O for others areas, F for federal structure, O for official languages, L for land reforms, D for defection laws, P for panchayats, M for municipalities. এনেদৰে আমি 12টা শিডিউল 12টা লেটাৰৰ দ্বাৰা মনত ৰাখিব পাৰোঁ। Thank you for watching my video. If you like my video, please subscribe to my channel. Thank you.